বেগমজানে কঁপাইছে সমগ্ৰ ৰাজ্য। হয়, বেগমজানে কঁপাইছে সমগ্ৰ ৰাজ্য। ব্ৰাহ্মণ যুৱতীয়ে ইছলাম ধৰ্মীয় লোকৰ লগত সংসাৰ কৰা এই দৃশ্য। পৰিচালক পৱন মহন্তই নিৰ্মিত কৰা বেগমজান ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত আছে প্ৰীতি কংকনা। ধাৰাবাহিকখন দুদিনমান চলাৰ পাছতে বিতৰ্কৰ মাজত পৰিছে বেগমজান ধাৰাবাহিকখন। প্ৰতিবাদ কৰাৰ লগতে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ হাতত বৰ্জন কৰিবৰ কাৰণে এইখন ধাৰাবাহিক। বেগমজান নামৰ যিখন ধাৰাবাহিকক লৈ ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে। আপোনালোকে যিখিনি কথা কৈছে, যিখিনি কথা শুনিছে, মই ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন কথাবোৰ কৈ আহিছোঁ। আমাৰ স্পষ্ট কথা, এতিয়া আৰু মই বৰ বেছি কথা বৰ্ণনা কৰি থাকিব লাগে বুলি মই ভবা নাই, কিন্তু এটা কথা স্পষ্ট যে এই ধাৰাবাহিকখন অসমত প্ৰচাৰ হ'ব নোৱাৰে। বিশিষ্ট লেখক সত্যৰঞ্জন বৰাৰ মন্তব্য এয়া। এই ধাৰাবাহিকখনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে কমেণ্ট বক্সত কওক, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে যদি নতুন আহিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবই, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক।